বন্ধুসকল, আচলতে কি ঘটিবলৈ লৈছে অসমখনত? নৈতিকতাৰ স্খলন নে ক্ষমতাৰ অপব্যৱহাৰ? আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ, এগৰাকী যুৱতীক ডিঙিত ধৰি টানি নিলে এগৰাকী আৰক্ষী বিষয়াই। এই ঘটনাটোক লৈ ছ'চিয়েল মিডিয়াত আমাৰ ভিউৱাৰ্ছসকলে কি মন্তব্য দিছে আমি চাওঁ আহক। এখেতে দুখ প্ৰকাশ কৰিছে, এনেকৈ ছোৱালী এজনীক মামাৰ পুলিচে সাৱটি ধৰি লৈ যাব পাৰে। গৰম দেখিছ? গম পাব বাৰু। নিজে ৰজা বুলি ভাবিছে, পাব্লিকৰ ধুলাই পৰিব ইয়াৰ। এওঁ কৈছে, তহঁত মানুহ নহয় কাপুৰুষ, এজনী ছোৱালীক এনেকৈ ধৰি লৈ যোৱা দেখিও চাই আছা। এইগৰাকীয়ে কৈছে, তিৰোতা মানুহক এইদৰে চোঁচৰাই নিয়াৰ নৈতিক অধিকাৰ ক'ত পালে? বেটাক আইনীভাৱে শাস্তি দিব লাগিব। এখেতে আক্ষেপ প্ৰকাশ কৰিছে, পুলিচে ধৰ্ষণ কৰিলে একো কৰিব নোৱাৰে জনতাই, মামাৰ নিয়ম। মামাৰ শাসনকালত সকলো সম্ভৱ, এয়া মামাৰ পুলিচৰ দাদাগিৰি হয়। অসমত পুলিচৰ গুণ্ডাৰাজ চলিছে। এখেতে দাবী জনাইছে, এই আৱৰ্জনাবোৰক সোনকালে নিলম্বন কৰি একেবাৰে বৰখাস্ত কৰিব লাগে। এই ব্যক্তিজনে এই ঘটনাটোক অমানৱীয় আৰু অক্ষমনীয় কাণ্ড বুলি গৰিহণা দিছে। অসম আৰক্ষী বিভাগৰ এয়া কি অৱস্থা? চি চি, নিৰ্লজ্জ কাণ্ড। গতিকে বন্ধুসকল, এই ঘটনাটোক সকলোৱে গৰিহণা দিছে আৰু উচিত শাস্তি প্ৰদানৰ বাবে দাবী কৰিছে।